দীপৰ বিল এয়াই দীপৰ বিল। হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি মোৰ বহুত মনত ভাল লাগিছে। আজি বহুত মজা হ'বলৈ গৈ আছে আৰু দীপৰ বিল চাবলৈ গৈ আছোঁ। আজি বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু চাব পৰা নাছিলোঁ। কিন্তু আজি ফাইনেলি যাম বুলি ওলালোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া আমি ফাইনেলি দীপৰ বিল পালোহি। চাই থাকক ভিডিঅ'টো, সকলোকে দেখাবলৈ চেষ্টা কৰি থাকিম। এয়াই দীপৰ বিল, আপোনালোকে চাই থাকক। দীপৰ বিল, আপোনালোকক দীপৰ বিল পৰিৱেশটো অলপ দেখাই দিওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, বহুত মজা হ'ব। আৰু এয়াই দীপৰ বিল চাই দিশটো এনেকৈ হৈছে। দীপৰ বিল বহুত ধুনীয়া। দীপৰ বিল এয়াই দীপৰ বিল, এয়াই দীপৰ বিল। গোটেই চাৰিদিশটো আপোনালোকক দেখালোঁ। হয়তো যোনে দেখিছে দীপৰ বিলত আহিছে গম পাইছেই দীপৰ বিলটো ক'ত আছে আৰু ক'ত কি কেনেকুৱা আছে, ক'ত কি আছে আপোনালোকে গম পাইছে চাগে। এয়াই গাড়ীখন আহিলে, ট্ৰেইন ব্ৰিজৰ ওপৰতে গৈ আছে। আৰু এয়াই দীপৰ বিল চাৰিদিশটো, আৰু দেখাবলৈ একো নাই আপোনালোকক। এয়াই দেখালোঁ। বৰ্তমান বহুত গেলা পচা হৈ পানীটো অলপ গোলা হৈ আছে, কাৰণ এতিয়াও একো দেখা নাপায়। কাৰণ বহুত কোৱা মতে আগতে হেনো তলৰ মাছকেইটাকো দেখা পাইছিলোঁ পানীৰ ভিতৰত থকা মাছবিলাকো ইমান চাফা আছিলে। কিন্তু এতিয়া বৰ্তমান এইবোৰ নাই, পূৰা লেতেৰা হৈ আছে। কাৰণ পানীটো খোলা হৈ আছে, ইমান ভাল পানী নহয়। কাৰণ বিলটোত পূৰা প্লাষ্টিক এনে গেলা পচা হৈ চব পৰি আছে। কাৰণ ইয়াতে বনভোজ খোৱাৰ পিছত প্লাষ্টিক এটা ইয়াতে পেলাই দিয়ে, তাৰ কাৰণে সেনেকুৱা অৱস্থা হৈছে। আৰু দুখৰ খবৰ, দীপৰ বিল ওচৰতে জি এম চিটো আছে। কাৰণ তাৰ পৰা লেতেৰাবোৰ ইয়ালৈ দীপৰ বিলত আহি থাকে। তাৰ কাৰণে ইয়াত বেছিভাগে ইয়াত দীপৰ বিল পানীকেইটা অলপ দুৰ্বল হৈ পৰিছে। এয়া দীপৰ বিল ভিতৰতে। ওপৰত গৈ আছোঁ এতিয়া বৰ্তমান। ওপৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম আপোনালোকে। এয়া দীপৰ বিল, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। দীপৰ বিলৰ অফিচ এয়াই দীপৰ বিল। চব নাওৱে নাও, কেইবাটাও নাও আছে ইয়াত। ইয়াতে মন্দিৰ অকণ আছে, মন্দিৰৰ ওচৰতে দীপৰ বিল ওচৰতে মন্দিৰ। চব কেনেকৈ লগ লাগি আছে, একেবাৰে ঘৰৰ সামনে আছে। আৰু এয়াই দীপৰ বিল চাৰিদিশটো, আৰু দেখাবলৈ একো নাই আপোনালোকক। এয়াই দেখালোঁ।